নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি এটা ভিডিঅ' বনোৱাৰ লক্ষ্যটো হৈছে যিটো অৰুণোদয় আঁচনিৰ কথা যিটো কথা চলি আছে অৰুণোদয় আঁচনিৰ। এইখন যে চলি আছে কথাটো অৰুণোদয় আঁচনি যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই আচলতে কৈছে ইমান লাখ দিম বুলি, ঠিক আছে। কিন্তু মই পিছত ভাবিলোঁ মোৰ এখন সৰুকৈ এখন কম্পিউটাৰৰ দোকান আছে মই দোকানতে আছোঁ এতিয়াও। মই কৰিলোঁ কি ইউটিউবত মই চালোঁ যে অৰুণোদয় আঁচনিৰ অনলাইন এপ্লাই বহুত ঠাইত কিবা কৰিও আছে নেকি এনেকুৱা, মই জাষ্ট শুনিছোঁ। পিছত মই কৰিলোঁ কি মই ইউটিউবত চালোঁ যে অৰুণোদয় আঁচনি অনলাইন এপ্লাই হয় নাই। সিহঁতে বহুত ইউটিউবাৰ মেক্সিমাম ইউটিউবাৰে দেখুৱাই আছে অৰুণোদয় আঁচনিখন অনলাইন এপ্লাই হৈ আছে। পিছত মই চালোঁ কেনেকৈ, ইয়াত দেখুৱাই আছে গ্ৰিভিয়েঞ্চ ফৰ্ম যিটো আছে তাত পিছত মই ভাবিলোঁ গ্ৰিভিয়েঞ্চৰ মিনিংটো আচলতে কি, আবেদন কৰা। অনলাইন এপ্লাই হৈছে আবেদন কৰা, ঠিক আছে ন। মই কিবা ভুল কৈছোঁ যদি ক্ষমা কৰি দিব। আৰু যদি আপোনালোকে জানে আচলতে অৰুণোদয় আঁচনি এপ্লাই হৈ আছে নে নাই, এইটো কি আচলতে কমেণ্ট কৰি নিশ্চয় জনাব। মই সেইকাৰণে সেই উদ্দেশ্যে মই ভিডিঅ'টো বনাইছোঁ। আচলতে মই গ্ৰিভিয়েঞ্চ মিনিংটো মই পিছত মাৰি চালোঁ। এইটো অভিযোগ, আপোনালোকৰ অভিযোগ কমপ্লেইন আচলতে সেনেকৈ এইটো আবেদন কৰা, এপ্লাই কৰাটো নহয়। মোৰ মতে মই কৈছোঁ আৰু আপোনালোকে যিসকলে জানে অনুগ্ৰহ কৰি মোক কমেণ্টত জনাই দিয়ক। আচলতে এইটো এপ্লাই অৰিজিনেলি গ্ৰিভিয়েঞ্চ ফৰ্মখন ফিল আপ কৰিলে এপ্লাই হ'ব নে নতুনকৈ কিবা বেলেগ ব্যৱস্থা আছে বা অফলাইন আপোনালোকে প্লিজ অনুগ্ৰহ কৰি আপোনালোকে জনাব। আচলতে মই কনফিউজ, কাৰণ মোৰো এখন কম্পিউটাৰ দোকান আছে। যাক যেনেকৈ সেনেকৈ এইবোৰ ভিডিঅ' চাই মই কৰি দিবলৈ মোৰ ভাল নালাগে এইবিলাক। মানুহ এজন আশাত থাকিব কিবা এটা কৰি, পিছত নাপাব বা কি সেইটো পিছৰ কথা, পোৱা নোপোৱাটো পিছৰ কথা। কিন্তু এপ্লাইটো এপ্লাই হৈ আছে এনে জাষ্ট কি এইটো কমপ্লেইন কৰিছে। গ্ৰিভিয়েঞ্চৰ আচলতে আবেদন কৰা নহয়। ইয়াত মই চাইছোঁ। ইয়াতে গ্ৰিভিয়েঞ্চ আপোনালোকৰ অভিযোগ দাখিল কৰা, ঠিক আছে, কমপ্লেইন কৰা, এনেকুৱা ধৰণৰ আহে। কিমানখিনি সত্য এইখিনি ময়ো নাজানো। আপোনালোকে যদি জানে অনুগ্ৰহ কৰি প্লিজ জনাই দিব আৰু, ঠিক আছে। আজি কাৰণে এইখিনিয়ে আৰু মই জাষ্ট ক'ব লগা আছিল আপোনালোকক। ধন্যবাদ।